নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, IOCL ইণ্ডিয়ান অইলত ৰিক্ৰুটমেণ্ট ওলাইছে ট্ৰেড এপ্ৰেণ্টাইছৰ আৰু টেকনিচিয়ান এপ্ৰেণ্টাইছৰ। অল টোটেল 176টা পোষ্ট ওলাইছে আৰু তাৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰে 31/8/2019 তাৰিখৰ ভিতৰত। আৰু তাৰ কাৰণে ট্ৰেডসমূহ ভাগ কৰি দিয়া হৈছে। ট্ৰেড এপ্ৰেণ্টাইছৰ কাৰণে 70টা পোষ্ট আৰু টেকনিচিয়ান এপ্ৰেণ্টাইছৰ কাৰণে 106টা পোষ্ট খালী হৈ আছে। আৰু আপোনালোকৰ এতিয়া বৰ্তমান ট্ৰেড এপ্ৰেণ্টাইছৰ একাউণ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 50% লৈ যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি অথবা বৰ্ডৰ পৰা। আৰু 2 নম্বৰটো হৈছে ট্ৰেড এপ্ৰেণ্টাইছৰ ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক আৰু মেকানিষ্টৰ কাৰণে 12টা পোষ্ট খালী হৈ আছে। তাৰ কাৰণে ইয়াত আপোনালোকে ITI চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব। আৰু 3 নম্বৰটো ঠিক তেনেদৰেই কৈছে। আৰু তাৰ কাৰণেও আপোনালোকে 3 বছৰ ডিপ্ল'মা ইঞ্জিনিয়াৰ থকা হ'ব লাগিব, 50% পাৰ্চেণ্টেজ লৈ পেলাই পাছ কৰা হ'ব লাগিব। আৰু বয়সৰ কথা কৈছে যে আপোনালোকে মিনিমাম 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু SC STৰ কাৰণে 29 বছৰ আৰু OBCৰ কাৰণে 27 বছৰলৈকে ৰিলেক্সন আছে। আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ, মানে SC ST PWD কেণ্ডিডেটৰ কাৰণে 15 বছৰ আৰু OBCৰ কাৰণে 13 বছৰ ইয়াত ৰিলেক্সন দিয়া হৈছে। আৰু ইয়াত কৈছে যে আপোনালোকে ভালদৰে ইয়াত আচলতে যোনখিনি কোৱালিফিকেশ্যন লাগে তাত অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকক পঢ়ি ল'বলৈ কৈছে। আৰু কেণ্ডিডেটসকলে ৰেজিষ্টাৰ কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ অথবা আপোনালোকে স্ক্ৰীণত দিয়া লিংকত গৈ আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব পাৰে। আৰু এপ্লাই কৰিবৰ কাৰণে 5/8/2019 তাৰিখৰ পৰা ইয়াত আচলতে ডেটটো বঢ়াই দিছে। আপোনালোকে তলত দেখিবলৈ পাইছে যোনটো য়েল্ল' কালাৰে নোট ডাউন কৰি থোৱা আছে, 31/8/2019 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিটেন এক্সামৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 3/9/2019 তাৰিখে। আৰু আপোনালোকৰ পৰীক্ষাসমূহ হ'ব 8/9/2019 তাৰিখে, মানে ছেপ্টেম্বৰ 8 তাৰিখে হ'ব এডমিট কাৰ্ডত দিয়া প্লেচ অনুসৰি। আৰু আপোনালোকে যদি সেই পৰীক্ষাটো কোৱালিফাইড হয়, মানে আপোনালোকে যদি পাছ কৰে, তেন্তে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 16/9/2019 তাৰিখে। আৰু আপোনালোকে যদি সবিশেষ কিবা জানিবলগীয়া আছে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ পেলাই সকলোখিনি কথা গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।